Hey dosto, welcome to my channel Deepu's Vlog 18. আপোনালোকে বাৰু জানেনে এটা কথা আলোচনা কৰিব আহিছোঁ আজি। কথাটো হ'ল আপোনালোকে মোবাইলেদি ভিডিঅ' বনায় নেকি? যদি বনায় ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক, কথাখিনি জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব দেই। যদি মোবাইলেদি ভিডিঅ' বনায় ইউটিউব যদি মোবাইলেদি বানি যদি কৰি আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কথাটো কেনেহেন, আপোনালোকৰ ভিডিঅ' ছেটিংছত এটা বস্তু আছে, চাবচোন যাই। ভিডিঅ' ছেটিংছত ভিডিঅ' কোৱালিটি বোলা এটা অপশ্যন আছে। তাতে আপোনালোকে দেখা পাব 1080p 720p 640p এনেকৈ আছে আৰু কিবা কিবি। বাকী সেইটো বাদ দিয়ক। 1080p ভিডিঅ' কৰিলে কি হয় জানে না, কিছুমান এপছত 1080pত আপুনি ৰেকৰ্ডিং কৰলাক ভিডিঅ'টো, কিন্তু ভিডিঅ'টো ৰেকৰ্ডিং কৰাৰ পিছত আপোনালোকে এডিটিং কৰিব নোৱাৰে কিছুমান এপছত। মানে কিছুমান এপছত কি আছে জানে না, কিছুমান এপছত একলে 720p কৰা ৰেকৰ্ডিংটোহে এডিটিং কৰিব পাৰি। যেনে আপোনালোকে ধৰক কাইনমাষ্টাৰ, মই এতিয়া কাইনমাষ্টাৰত এডিট কৰোঁ। মই যদি 1080pত ভিডিঅ' এটা ৰেকৰ্ডিং কৰি সেইটোত এডিটিং কৰিব যাওঁ, সেইটোৱে কিন্তু একচেপ্ট কৰিব নোৱাৰে। মানে সেইটোৱে কি হ'ল, আপোনাৰ মানে ৰেকৰ্ডিংটো কৰি ল'ব নোৱাৰে। মানে কথাটো বুজি পাইছি না? তাৰমানে সেইটোৱে ৰেকৰ্ডিং কৰাৰ পিছত 1080pত মই ৰেকৰ্ডিং কৰিলোঁ। এই ভিডিঅ'টো ধৰক মই 1080pত ৰেকৰ্ডিং কৰি আছোঁ এতিয়া। যদি মই এই ভিডিঅ'টোতো এনেও মই এডিটিং কৰিবই লাগিব, নহ'লে বহুত বেছি MB হৈ যাব। মোটামুটি আপোনাৰ 1GB 1.5GB এইখিনিমান MB হৈ যাব, আৰু এইখিনিমান MB ভিডিঅ' এটা আপলোড দিয়াটো অসম্ভৱ। আৰু আমাৰ এতিয়া যিহে নেট, বাকী সেইটো বাদ দিয়ক আপলোড দিয়া কথা। 1080pত ভিডিঅ'টো কৰাৰ পিছত মই যদি কাইনমাষ্টাৰক যে সেই ভিডিঅ'টো উলিয়াই ল'ম, সেই ভিডিঅ'টোৱে ছাপৰ্টে নকৰে। গতিকে সেনেহেন কথা। এতিয়া 1080p 720p সেইটো বাদ দিয়ক, সেইটো হৈ গ'ল। আপোনালোকে 720pত ভিডিঅ' কৰিব, বেয়া নহয়তো 720ত কৰিলেও। মই এতিয়া 720তে কৰি আছোঁ। বেয়া বেছি নেকি কেমেৰাটো? ইমান বেয়া নাই, কিন্তু DSLR নোৱাৰে আৰু। DSLR কিয় পাৰিব? সেই নামেই সেহেঁতিৰ হৈছে DSLR, সেহেঁতিৰ দামেই হৈছে 30-40 হাজাৰ। আৰু মোবাইলৰ এতিয়া 10,000 টকা মোবাইলটো চলি আছোঁ, সেনেহেন কথা। গতিকে চাওক, 1080pত ভিডিঅ' কৰিলে যিখিনি কোৱালিটি পাব মোবাইলত, 720তো সেইখিনি পাব। অলপ হয়তো কিবা ডিফাৰেঞ্চ থাকিব পাৰে, যিহেতু 720p 1080p এটা অপশ্যন দিছে। সেইটো বাদ দিয়ক। 720pত ভিডিঅ' ৰেকৰ্ডিং কৰি আপোনালোকে এডিটিং কৰিব পাৰিব, সিহঁতি সকলোতে ছাপৰ্ট কৰিব। কিন্তু 1080pত ৰেকৰ্ডিং কৰিলে কিছুমানত ছাপৰ্ট নকৰিব পাৰে। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, গোটেইখিনি কথা এতিয়া বুজি পাব। আজি মই মোবাইলৰ ভিডিঅ' ৰেকৰ্ডিঙৰ ওপৰতে ক'ম। কথাটো হৈছে এনেহেন, মানে তাৰে তলেদি আৰু এটা অপশ্যন থাকে, ভিডিঅ' কোৱালিটি ছেটিংছত তলেদি আৰু এটা অপশ্যন থাকে। চাওক আপোনালোকে, সেই অপশ্যনটোৰ নামটোক মই পাহৰিলোঁ। তাতে লিখা থাকে 60fps 13fps 30fps আৰু 60fps 20fps এনেকৈ থাকে আৰু। কিছুমানত 20 নাথাকিব পাৰে, 10 ৰাখিব পাৰে, সেনেহেন। সেটি কি বস্তু জানে না আপোনালোকে? কিছুমানে কি কৰে, কিছুমান মানুহে যাতে ভিডিঅ' কোৱালিটিটো ভাল হয় সেইকাৰণে 60fps কৰি থৈ দিয়ে। 60fpsটো কৰি থৈ দিয়ে মানুহে, কাৰণ কিয় যে 30fpsত কি ভিডিঅ' কোৱালিটি দিব আমাক? মোবাইলে 30fpsত কি ভিডিঅ' কোৱালিটি দিব আমাক? সেনেকৈ হয়। কিন্তু সেইটো আপোনালোকৰ একদমেই ভুল ধাৰণা, বুজি পাইছি না? আপোনালোকৰ সেইটো একদমেই ভুল ধাৰণা। তাৰ কথাটো 60fps মানে কি জানে না? সেইটো নাজানে। আপোনালোকে ভাবছে 60fps, 60 আছে আৰু এইভাগে 30ত ক'ত ভাল হ'ব ভিডিঅ' কেমেৰা? ভিডিঅ' ৰেকৰ্ডিং ক'ত ভাল হ'ব? 60ত থৈ দিম, 60ত থৈ দিলে বহুত বেছি ভাল হ'ব, তেনেকৈ ভাবে। কিন্তু 60fps মানে কি জানে না আপোনালোকে? আমাৰ ভিডিঅ' কেমেৰাটোৱে প্ৰতি ছেকেণ্ডত 60fps মানে প্ৰতি ছেকেণ্ডত 60 কপি
ফটো মাৰি আছে আমাক, গম পাইছি? 60 কপি ফটো মাৰি আছে। আমাৰ মোবাইলৰ কেমেৰা বা অন্যান্য কেমেৰাই আমাক ভিডিঅ' নকৰেতো, ডাইৰেক্ট ভিডিঅ' নকৰে আমাক, বুজি পাইছি না? আমাক ভিডিঅ' নকৰে ডাইৰেক্ট, আমাক কি কৰিব, ফটো মাৰি তাহোঁ আমাক প্ৰতি ছেকেণ্ডত যি 60 কপি ফটোটো মাৰলাক, মাৰি উঠি সেই 60 কপি ফটোটো জইন কৰি তাহোঁ ভিডিঅ' ৰূপে প্ৰস্তুত কৰি দিব, মানে নিজে নিজে ভিডিঅ' হৈ যাব সেইটো। আৰু আমি এডিট যেনেকৈ কৰোঁ, এডিটিং দুটা ভিডিঅ' এটা জইন কৰি যেনেকৈ কৰোঁ, তাহোঁ সেই 60 কপি ফটো একেলগে জইন কৰি এটা ভিডিঅ'। আৰু এতিয়া মই কওঁ 30 FPS, সেইটো 30 FPS মানে কি, সেইটোতো প্ৰতি ছেকেণ্ডত 30 কপি ফটো মাৰি পেলাই, কেমেৰা এটাই প্ৰতি ছেকেণ্ডত 30 কপি মাৰি পেলাই। এতিয়া মোৰ 5 মিনিট 54 ছেকেণ্ড হৈ গ'ল, প্ৰতি ছেকেণ্ডত কিমান কপি ফটো হৈ আছে ভাবক আপোনালোকে একবাৰ। এতিয়া 30 FPS কিয় মই কেমেৰা ভাল হয় বুলি ক'লোঁ সেইটো জানি লওক। 30 FPS কিয় ভাল হয়, প্ৰতি ছেকেণ্ডত আপোনাৰ 30 কপি ফটো মাৰিব, আৰু সেইটো 60 কপি ফটো মাৰিব প্ৰতি ছেকেণ্ডত। গতিকে 1 ছেকেণ্ডত 60 কপি ফটো মাৰলি কেমেৰা আপোনাৰ এনে অলপ কোৱালিটি কমি যাবই, এইটোতো অলপ জিৰণি লাগে না, বুজি পাইছি না কথাটো? অলপ সেই আৰু, গতিকে 30 FPS আপোনাক ভাল কোৱালিটি দিব, কেমেৰাটো ধুনীয়াকৈ জিৰে হাতে প্ৰতি ছেকেণ্ডত 30 কপিতে মাৰি যাব। আৰু আপোনাৰ ইভাগে 60 FPS কৰিলে কেমেৰাটো ৰেষ্ট নলকে প্ৰতি ছেকেণ্ডত 60 কপিকে ফটো মাৰি যাব লাগিব। গতিকে কেমেৰা অট'মেটিক দুৰ্বল হৈ অট'মেটিক আপোনাৰ কষ্ট পাবই কেমেৰাই, আৰু আমাৰ ভিডিঅ' ৰেকৰ্ডিংটো দুৰ্বল হৈ যাব। গতিকে 60 FPS সলনি 30 FPS ভিডিঅ' কোৱালিটি কৰি লওক, ভাল ধুনীয়া কোৱালিটি হ'ব, 1 নম্বৰ কোৱালিটি। আৰু যদি এইখিনি কথাখিনি কোৱাৰ কাৰণে উপকাৰ হ'ল, উপকাৰ হ'ব লাগে, লাইক এটা কৰি যাব, চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি যাব, ভিউজ একদম কমি গৈছে, শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই বহুত বেছি ভাল পায়, তাৰে কামনাৰে সুখী থাকক, সদায় সতৰ্ক থাকক। জয় আই অসম, বাই।